हेलो स्टूडेंट्स আগৰ এটা ভিডিঅ'ত মই ইংলিশ কমন ৰচনা দিওতে তাতে কৈছিলো যে ফিজিক্যাল এক্সাৰসাইজ এইটো ৰচনা মই তোমালোকক আৰু এটা কথাটো হৈছে যে মই তোমালোকক কৈছিলো ইংলিশ আৰু অসমীয়া দুয়োটাৰে মিলি প্ৰায় 10টা মান ৰচনা মই তোমালোকক লিখি দিম আৰু ইতিমধ্যে 3টা মান ৰচনা দি দিলো আৰু ইমানখিনি ৰচনাটো ভিডিঅ' বনাই দিয়া সম্ভৱ নহয় সো সেই কাৰণে মই এটা ইনষ্টাগ্ৰাম একাউন্ট বনাইছো একাউন্টৰ নাম হৈছে আসামিজ লাৰ্নাৰ্স সো তোমালোকে একাউন্টটো ফলো কৰি লবা তাতে মই ৰচনা বিলাক দি দিলো আৰু কেইটামান বাকি আছে দিবৰ আৰু ইনফৰমেটিভ ভিডিঅ' বিলাকৰ লিংকও তাতে দি থাকো সো তোমালোকে একাউন্টটো ফলো কৰি তো আমি মেইন টপিক লৈ আহো তো জনে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই জলদি যাই পিনে সাবস্ক্ৰাইব কৰা কাৰণ আমি এইটো চেনেলত HSLC 2026 ৰ সিলেবাস খিনিও ডিসকাস কৰিলো আৰু অসমীয়া আৰু ইংলিশৰ কমন ৰচনাও ডিসকাস কৰিলো সো যদি তোমাক লাগে তেন্তে চেনেলটো যাই পিনে চাব পাৰা সো স্টুডেন্ট সন্মুখত তোমালোকে দেখিবলৈ পাইছা এইখন হৈছে ফিজিক্যাল এক্সাৰসাইজ ৰচনা এইটো তোমালোকে লিখি লবা এই ৰচনাটো 120টা মান ওয়াৰ্ডৰ হয় আৰু 4-5 মাৰ্কৰ হয় তো তোমালোকে লিখি 4-5 মান ৰিডিং পঢ়িলেই হৈ যাব